ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা মন্তব্য শিৱসাগৰত এই সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীৰ কথা দিনৰ পোহৰৰ দৰে ফটফটীয়া মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ইতিমধ্যে যিসকল এছটি লোকে জনজাতি সুবিধা পাই আছে তেওঁলোকৰ 1% লোকচান নোহোৱাকৈ 6 জনগোষ্ঠীৰ স্বীকৃতিকৰণ লাগিব তাৰ বাবে মন্ত্ৰীমণ্ডলৰ যি প্ৰতিবেদন সেয়া ইতিমধ্যে দাখিল কৰা হৈছে জনজাতিকৰণ মুখ্যমন্ত্ৰীয়ে বিচাৰে বিজেপিয়ে বিচাৰে বুলি মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ সাংবিধানিক কিছু বিষয় আছে তাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ হৈছে নিশ্চিতভাৱে আমি সময়ত ফল পাম এই মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ সাংবাদিকে জনজাতিকৰণৰ সন্দৰ্ভত সোধা প্ৰশ্ন উত্তৰত এনেদৰে কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ কথাবিলাক একদম পুৰা দিনৰ পোহৰৰ ফটফটীয়া প্ৰথমে তেখেতে কৈছিল যে আমাৰ যিখিনি ইতিমধ্যে এছটি লোক আছে তেওঁলোকৰ কোনো ধৰণৰ 0.001% এক বিন্দু হানি বিঘিনি বা তেওঁলোকৰ কোনো ধৰণৰ পাই থকা সুবিধাৰ ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠীৰ স্বীকৃতিকৰণ লাগিব আৰু তাৰ বাবে মন্ত্ৰীমণ্ডলৰ যি প্ৰতিবেদন সেই ইতিমধ্যে দাখিল কৰা হৈছে তাতো সম্পূৰ্ণ স্পষ্ট কাকো সামান্য বাধা নিদিয়াকৈ কোনো ধৰণৰ ব্যাঘাত নজন্মোৱাকৈ আমাৰ বাকী যি 6টা জনগোষ্ঠীকেইটা পাব লাগে বুলি মুখ্যমন্ত্ৰী নিজে বিচাৰে বিজেপিয়ে বিচাৰে আমি সকলোৱে বিচাৰোঁ গতিকে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে সাংবিধানিক কিছু তাত কথা থাকে আমাৰ মন্ত্ৰালয়ৰ পৰা ৰেজিষ্ট্ৰাৰ জেনেৰেললৈকে সকলোবিলাক বিভিন্ন দিশ আছে নিৰ্দিষ্ট একমুখী প্ৰক্ৰিয়া নহয় বহুমুখী প্ৰক্ৰিয়া আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ তৎপৰতাত সকলো অংশীদাৰৰ সুপ্ৰচেষ্টাত আমি ভাবোঁ আমি নিৰ্দিষ্ট সময়তে আমি ফল লাভ কৰিবলৈ সক্ষম হওঁ আমিও অপেক্ষাৰত ময়ো এজন আহোম গতিকে এছ টিৰ বাবেতো ময়ো ৰৈ আছোঁ গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ যে কাৰো হানি বিঘিনি নোহোৱাকৈ কোনো ধৰণৰ ক্ষতি বা ইতিমধ্যে থকা এছ টিসকলৰ পুনৰ দোহাৰিছোঁ 0.0001% কোনো ক্ষতি নোহোৱাকৈ বাকীখিনিয়ে পোৱাটো মুখ্যমন্ত্ৰী বিচাৰিছে আমি বিচাৰিছোঁ সকলো বিচাৰিছে এইটো এটা নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন আছে সময়ৰ বাবে আমি সেই সঠিক সময়ৰ বাবে আমি অপেক্ষাৰত